আমাৰ সংবাদমেল চাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অলপ থকমক খালে যেন লাগিছে। লগে লগে সন্ধিয়া ভাগত ক'লে যে যদি তেওঁ এটাও কথা ভুল কৈছে তেতিয়া তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা তেওঁ পদত্যাগ দিব আৰু ঘৰলৈ নাযায়। এইবাৰ কিয় ক'লে তেওঁহে জানে। কিন্তু তেওঁৰ কথা শুনি মোক এটা আমাৰ সংস্কৃতিত আমাৰ ভাৰতীয় পৰম্পৰাত এটা পুৰণা এটা কথা আছে, সেই কথাটো মনত পৰিলে যে এটা মিছা কথা লুকাবলৈ হ'লে হেজাৰ মিছা কথা ক'বলগীয়া হয়। আৰু সেয়া হৈছে বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অৱস্থা। ফেব্ৰুৱাৰী মাহত যি মিছা কথা ক'লে, এতিয়া কেনেদৰে সেই মিছা কথাটো লুকাব পাৰে তাৰ বাবে প্ৰত্যেক দিন, প্ৰত্যেক সপ্তাহ, প্ৰত্যেক মাহ তেওঁলোকে নতুন নতুন মিছা কথা, নতুন নতুন অভিযোগ দাঙি ধৰিবলৈ চেষ্টা কৰিছে। আৰু এই মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ দিয়াটো একো নতুন কথা নহয়। তেওঁ এই যে প্ৰস্তাৱ দিলে, সেই প্ৰস্তাৱ লৈও আজি অসমৰ জনসাধাৰণৰ মাজত গ্ৰহণযোগ্যতা নাই। মুখ্যমন্ত্ৰী মহোদয় এইবোৰ কথা অসমৰ সমাজত কোনো মূল্য নাই। কিয়? একে কথা 2009 চনত লোকসভাত কৈছে, মংগলদৈ লোকসভা সময়ত। সেই সময়ত প্ৰাৰ্থীগৰাকী আছিল মাধৱ ৰাজবংশী ডাঙৰীয়া। 2009 চনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সেই সময়ত কংগ্ৰেছৰ মন্ত্ৰী কি কৈছিল যে যদি মাধৱ ৰাজবংশী ডাঙৰীয়া হাৰে 2009 চনৰ লোকসভা নিৰ্বাচনত তেওঁ পদত্যাগ দিব। নিশ্চয় এইখিনি কথা এতিয়া ৰাইজে লাহে লাহে মনত পেলাইছে। নিশ্চয় এইখিনি কথা এতিয়া মুখ্যমন্ত্ৰীলৈ মনত পৰিছে। মাধৱ ৰাজবংশী ডাঙৰীয়া হাৰিলে, কিন্তু মুখ্যমন্ত্ৰী সেই সময়ত পদত্যাগ নিদিলে। এই যে পদত্যাগৰ কথা আজি অসমৰ জনসাধাৰণৰ মাজত মূল্যহীন হৈ পৰিছে। বিভিন্ন সময়ত কেতিয়াবা যদি বিধানসভাত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ ডাঙৰীয়া যদি টানকে কিবা এটা প্ৰশ্ন সোধে, অখিল গগৈ ডাঙৰীয়াক ঠাণ্ডা কৰিব, অখিল গগৈ ডাঙৰীয়াৰ কথাটো বহাবলৈ কি ক'ব যে মই অখিল গগৈ ডাঙৰীয়াৰ কথাবোৰ ক'লে মই পদত্যাগ কৰিম। যেতিয়া তেখেতৰ এটা চেণ্ট্ৰেল মিনিষ্ট্ৰী ফুড প্ৰচেছিং গ্ৰাণ্টৰ 10 কোটি টকা কথাও যেতিয়া ওলাইছিলে, সেই সময়তো কৈছিলে মই পদত্যাগ কৰিম। তো তেওঁ এই পদত্যাগৰ কথা বাৰম্বাৰ খুব পাতল সহকাৰে লয় আৰু এইটো বেমাৰী তেওঁ ঘনিষ্ঠ ওচৰতো সোমাই গৈছে। যোৱা বছৰো আমি দেখা পালোঁ যোৰহাট লোকসভা নিৰ্বাচনৰ সময়ত তেওঁ এজন ঘনিষ্ঠ মন্ত্ৰীয়ে কি ক'লে যে যদি কংগ্ৰেছ দল যোৰহাট লোকসভা নিৰ্বাচনত বিজয় হয় তেওঁ পদত্যাগ কৰিব। পদত্যাগ কৰা নাই। মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মই ভয় নকৰোঁ। মই প্ৰয়াত তৰুণ গগৈদেৱৰ পুত্ৰ কোনো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা মই ভয় নকৰোঁ। যোৱাকালি আমাৰ সংবাদমেল চাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অলপ থকমক খালে যেন লাগিছে। লগে লগে সন্ধিয়া ভাগত ক'লে যে যদি তেওঁ এটাও কথা ভুল কৈছে তেতিয়া তেওঁ মুখ্যমন্ত্ৰী পদৰ পৰা তেওঁ পদত্যাগ দিব আৰু ঘৰলৈ নাযায়। এইবাৰ কিয় ক'লে তেওঁহে জানে। কিন্তু তেওঁৰ কথা শুনি মোক এটা আমাৰ সংস্কৃতিত আমাৰ ভাৰতীয় পৰম্পৰাত এটা পুৰণা এটা কথা আছে, সেই কথাটো মনত পৰিলে
এটা মিছা কথা লুকাবলৈ হ'লে হেজাৰ মিছা কথা ক'বলগীয়া হয় আৰু সেয়া হৈছে বৰ্তমান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অৱস্থা আমি প্ৰমাণ বিচাৰো মুখ্যমন্ত্ৰী মহোদয়ে কয় যে ছেপ্টেম্বৰলৈকে ৰ'ব লাগিব ফেব্ৰুৱাৰী মাহ গ'ল মাৰ্চ মাহ গ'ল এপ্ৰিল মাহ গ'ল মে মাহ প্ৰায় সম্পূৰ্ণ হ'বলৈ গৈছে এতিয়াও কিন্তু প্ৰমাণ তেওঁ এটাও দিব পৰা নাই আৰু যোৱাকালি মই দেখিলো কি যেতিয়া সাংবাদিকসকলে মুখ্যমন্ত্ৰীক সুধিলে যে আপুনি প্ৰমাণ যিমানবোৰ প্ৰমাণ এতিয়ালৈকে যোগাৰ কৰিছে এইখিনি আপোনালোকে মে মাহৰ 10 দিনৰ ভিতৰত কিয় দিব নোৱাৰে এতিয়া মুখ্যমন্ত্ৰী উত্তেজিত হৈ গ'ল তেওঁ আকৌ সাংবাদিকসকলকে ধৰিলে যে তোমালোকে প্ৰশ্ন সুধিলে পাকিস্তানী হৈ যাব এতিয়া মুখ্যমন্ত্ৰীজনক মে মাহত ৰিপৰ্টবোৰ যিমানবোৰ তেওঁলোকে তথ্য যোগাৰ কৰিছে সেইখিনি প্ৰমাণ কৰিলে যদি সোধে এতিয়া সাংবাদিক সেই প্ৰশ্ন সুধিলেই পাকিস্তানী হৈ যায় আৰু মুখ্যমন্ত্ৰী মহোদয়ে কৈছে যে মে মাহত মই কেনেকৈ পাৰিম ছেপ্টেম্বৰলৈকে মই বিচাৰিছো যিয়ে আছে ছেপ্টেম্বৰলৈকে আপোনালোকে ফাইনেল ৰিপৰ্টটো দি দিব কিন্তু এইবোৰ যে অভিযোগ যে বাৰম্বাৰ আপোনালোকে দাঙি আছে উত্থাপন কৰি আছে কিছুতো প্ৰমাণ দিয়ক আমিও জানিবলৈ বিচাৰো আৰু মুখ্যমন্ত্ৰী এই প্ৰমাণবোৰ দিবলৈ নিবিচাৰে ৰাজহুৱা কৰিবলৈ নিবিচাৰে তাৰ পিছত এটা কাৰণ আছে কাৰণটো হ'ল যে এতিয়ালৈকে মুখ্যমন্ত্ৰী মহোদয়ে যিমানবোৰ কথা ক'লে প্ৰায় 99% কথা মিছা 99% কথা বেচলেছ ৰিডিকুলাছ আৰু ননসেন্স 99% কথা বেচলেছ ৰিডিকুলাছ আৰু ননসেন্স আৰু সেইকাৰণে তেওঁ ছেপ্টেম্বৰ কথা কৈ থাকে আৰু চাব যেতিয়া ছেপ্টেম্বৰ আহিব তেতিয়া আকৌ ক'ব নহয় মোক আৰু 3 মাহ দিয়ক মই আৰু প্ৰমাণ দিম তেওঁ নিজেই জানে যে তেওঁলোকৰ এই যিমানবোৰ কথা যিদৰে এজন সাধাৰণ মানে 1500 টকা বিজেপি আইটি সেলৰ ট্ৰল যিদৰে কথাবোৰ উত্থাপন কৰে ছ'চিয়েল মিডিয়াত একে তেওঁ কথাবোৰ কৈ আছে আমাৰ কাৰণে একো নতুন কথা নহয় বিশেষকৈ মোৰ বাবে মই যেতিয়া ৰাজনীতিত প্ৰথমবাৰ বাবে ভৰি দিলো তেতিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ মোৰ সম্পৰ্কত বিভিন্ন ধৰণৰ মিছা কথা অভিযোগ দাঙি ধৰি আছে তো মোৰ বাবে নতুন কথা নহয় অসমৰ ৰাইজক নিশ্চয় মনত আছে আজিৰ পৰা প্ৰায় 12-13 বছৰ আগত 2011 চনত 12 চনত যেতিয়া মই প্ৰথমবাৰ বাবে অসমত বিভিন্ন ঠাইত ভ্ৰমণ কৰি আছো সেই সময়ৰ পৰা মুখ্যমন্ত্ৰী বিভিন্ন ধৰণৰ অভিযোগ উত্থাপন কৰিবলৈ আৰম্ভ কৰিলে কি কাৰণত কৰিলে তেওঁহে জানে যে অসম কংগ্ৰেছ চৰকাৰৰ বিধায়কসকল সব মুখ্যমন্ত্ৰী প্ৰায়তঃ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ পুত্ৰৰ ওচৰলৈ গৈ থাকে সম্পূৰ্ণভাৱে মিছা মইহে বিভিন্ন বিধায়কসকলৰ ওচৰত গৈ তেওঁলোকৰ সমষ্টিৰ বাবে জানিবলৈ ইচ্ছা প্ৰকাশ কৰিছিলো মইহে গৈছো আনকি তেখেতৰ ওচৰতো গৈছো কিন্তু তেওঁ এই ধৰণৰ কথাবোৰ ওলাই থাকিলে যে বিধায়কসকল সব মুখ্যমন্ত্ৰীৰ পুত্ৰৰ পিছত দৌৰি থাকে মিছা তাৰ পিছত যেতিয়া তেওঁ কংগ্ৰেছ দলটোক এৰিলে তেতিয়াও সেই সময়ত এটা মিছা অভিযোগ উত্থাপন কৰিলে কি যে প্ৰায়তঃ তৰুণ বা বিজেপি দলৰ পৰা কিছুমান অপপ্ৰচাৰ ওলাই মই কৈছো এইটোতো বি গ্ৰেড চিনেমা স্ক্ৰিপ্ট দৰে মানে ইমান মানে তৰ্কহীন যুক্তি প্ৰথম কথা যে বিজেপিৰ মানুহ যদি কোনোবা পাকিস্তানত গৈছে আমাক নাম দিলে আমি তৎকালীনভাৱে ব্যৱস্থা লওঁ যদি কোনোবাই ৰাষ্ট্ৰৰ কামত গৈছে ক্ৰিকেট খেলিব গৈছে ৰাষ্ট্ৰৰ কামত গৈছে ভাৰতৰ চৰকাৰৰ পৰা অনুমতি লৈ গৈছে এইটো বেলেগ কথা এতিয়াও যদি কালি ভাৰত পাকিস্তানৰ চুক্তি হয় কোনোবাতো পাকিস্তানত যাব লাগিব ৰাষ্ট্ৰৰ কামত বাদ দি কোনোবা যদি চুপে চাপে বিজেপি নেতা পাকিস্তানত গৈছে মোক নাম দিব লাগে মই ইমিডিয়েটলি নাড্ডাজিলৈকে পঠাই
পঠাই দিম আমি এই কামক সমৰ্থনে নকৰোঁ আৰু এইবিলাক কামৰ লগত আমি নাই গতিকে আমাৰ গাত আঙুলি টোৱাই লাভ নাই কাৰণ পাকিস্তানত এটা ধৰ্মীয় কামত মানুহ যাব তাতে গুৰু নানকৰ জন্মস্থান আছে গতিকে পাঞ্জাবৰ কংগ্ৰেছ বিজেপি চবেই যায় গুৰুদ্বাৰালৈকে বেলেগ কথা আৰু তাৰ কাৰণে স্পেচিয়েল অনুমতি লৈ যায় কিন্তু কোনোবাই যদি পাকিস্তানৰ লগত ব্যৱসায় কৰি আছে কোনোবাই যদি পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত পাকিস্তান গৈছে বিজেপি নেতা আমি নাম পালে ডেফিনেটলি মই ৰাষ্ট্ৰীয় সভাপতি নাড্ডা ডাঙৰীয়ালৈকে পঠাই দিম বিহিত ব্যৱস্থাৰ বাবে এই বিষয়টোৰ ওপৰত মই আপোনালোকক আগতেই কৈছো যে প্ৰমাণ উলিয়াই দিয়ক বুলি নহয় আৰু কথাটো মই আপোনালোকক অনুৰোধো কৰিম যে সদায় সুধি থাকিলে মোৰ কাৰণে অশান্তি হৈ যায় আপোনালোকে প্ৰত্যেকবাৰে লগ পালে এইটো ছাবজেক্টে সুধি থাকিলে মোৰ কাৰণে অলপ অপ্ৰস্তুত হওঁ কাৰণ প্ৰত্যেক 24 ঘণ্টাততো কোনো ডেভেলপমেণ্ট নাথাকে যোৱাকালি ইয়াতে শংকৰদেৱ কলাক্ষেত্ৰত এই উত্তৰ দিছোৱেই আৰু 12 ঘণ্টাৰ পিছত মই কি উত্তৰ দিম কোনোতো ডেভেলপমেণ্ট নাথাকে কিন্তু অসমৰ ৰাইজক মই তিনিটা কথা স্পষ্টভাৱে কৈছো যে গৌৰৱ গগৈয়ে পাকিস্তানত ISI নিমন্ত্ৰণত গৈছিল এতিয়ালৈকে মই ইমানটোলৈকে যোৱা নাছিল আজি মই প্ৰথমবাৰ কৈছো যে তেওঁ পাকিস্তানত ISI আমন্ত্ৰণত গৈছিল তাৰ ডকুমেণ্টছ আমাৰ লগত আছে ফুৰিব যোৱা নহয় আজি মই এক ষ্টেপ ওপৰত কৈছো আৰু তাত তেওঁ ডেফিনেটলি ট্ৰেইনিং ল'ব গৈছিল কাৰণ ISI তেওঁ কিয় মাতিব পাকিস্তানৰ গৃহ বিভাগৰ চিঠি পোৱাৰ পিছতহে গৌৰৱ গগৈ তাত গৈছিল আৰু গৃহ বিভাগৰ মানে কি পৰৰাষ্ট্ৰ বিভাগে মাতা ইউনিভাৰ্চিটিয়ে মাতা বেলেগ কথা তেওঁ প্ৰত্যক্ষভাৱে পাকিস্তান চৰকাৰৰ আমন্ত্ৰণত তাতে গৈছিল আৰু চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বা সাংস্কৃতিক বিভাগ নহয় ডাইৰেক্টলি পাকিস্তান চৰকাৰৰ গৃহ বিভাগৰ আমন্ত্ৰণত গৈছিল গতিকে কিমান ডেঞ্জাৰ বহুত অসমৰ সাংবাদিকে ভাবি আছে যে এইটো মুখচুপতিৰ কথা হৈ আছে ইয়াত মুখচুপতি একো হোৱা নাই দুই এটা মই কালি দেখিছো প্ৰাগ টিভি NK টিভি কিবা NY টিভি তেওঁলোকেতো এটা ইস্যু বনাই হিমন্ত বিশ্ব শৰ্মাই ক'লে গুচিয়ে গ'ল মানে ইয়াত লৰা ধেমালিৰ কথাই নাই ইট ইজ এ ভেৰি চিৰিয়াছ মেটাৰ আৰু ইয়াৰ পিছত ডাঙৰ একশ্যন হ'ব এইটোক লৈ লৰা ধেমালি মুখ চুপতি কৰাৰ কোনো মিনিঙে নাই মই আজিও কৈছো যে 10 ছেপ্টেম্বৰত যেতিয়া আপোনালোকে দেখিব আপোনালোকো আচৰিত হৈ যাব আৰু ইট ইজ এ ভেৰি চিৰিয়াছ ইস্যু আৰু মুখ্যমন্ত্ৰী আসনৰ পৰা 24 ঘণ্টাৰ মূৰে মূৰে মই যেতিয়া কৈ আছো যে ইয়াৰ স্পষ্ট প্ৰমাণ আমাৰ হাতত আছে গতিকে আপোনালোকে মুখ্যমন্ত্ৰী এজনক বিশ্বাসো কৰিব লাগিব আৰু আপোনালোকৰ যি মৰম প্ৰীতি আছে আপোনালোকে ত্যাগ কৰিবৰ কাৰণেও সাজু হৈ থাকক ইট ইজ এ ভেৰি ভেৰি চিৰিয়াছ থিং আজি মই আকৌ এবাৰ কৈছো মোক কালি আৰু একো নুসুধিব পৰহি নুসুধিব চৌথা দিনা নুসুধিব মই 10 ছেপ্টেম্বৰৰ দিনাখন সাংবাদিক মেলত আপোনালোকক মাতিম গোটেই কাগজখিনি দেখুৱাম আৰু আমাৰ গাত বোকা ছটিয়াই লাভ নাই বিজেপিৰ কোনো নেতা পাকিস্তানৰ গৃহ বিভাগৰ নিমন্ত্ৰণত যদি পাকিস্তানত গৈছে আজিয়ে তাক ধৰা হ'ব পাকিস্তানৰ লগত বিজেপিৰ কোনো কম্প্ৰমাইজ নাই গতিকে এইটো এটা বহুত চিৰিয়াছ অফেন্স ইলেকশ্যনৰ বাহিৰত নহলে মই ইলেকশ্যনৰ সন্মুখতো দিব পাৰিলোহেঁতেন এপ্ৰিলত ইলেকশ্যন অসমত গতিকে মই ক'ব পাৰিলোহেঁতেন যে মই জানুৱাৰীত দি দিম যাতে ই ৰাজনৈতিকভাৱে আমাক সহায় কৰিব পাৰে মইতো ছেপ্টেম্বৰতে দিম বুলি কৈছো যাতে ইলেকশ্যনলৈকে তাৰ পিছতো 6 মাহ থাকে আৰু মই আজি ডিৰেক্টলি কৈছো যে ইট ইজ এ ক্ল'জলি working he was closely with the Pakistan establishment আকৌ এবাৰ কৈছে এনেই পাকিস্তানত যোৱা সুপতি মাৰা যোৱা নহয় পাকিস্তান চৰকাৰৰ নিমন্ত্ৰণত আৰু চৰকাৰ মানে সাংস্কৃতিক বিভাগ ক্ৰীড়া বিভাগ নহয় গৃহ বিভাগৰ নিমন্ত্ৰণত তেওঁ পাকিস্তান গৈছিল আৰু গৃহ বিভাগে নিমন্ত্ৰণ কেতিয়া কৰে যেতিয়া কাৰোবাক ট্ৰেইনিং দিব লাগে তেতিয়াই নিমন্ত্ৰণ কৰে
আৰু এইকাৰণে তেওঁকো মই ক'ম যে মোক চুপতি কৰি থাকিব দৰকাৰ নাই, অমুক কৰি দিয়ক, প্ৰমাণ আছে যদি দিয়ক। তেওঁ জানে যে মোৰ হাতত প্ৰমাণ আছে, খালি মোক প্ৰমাণখিনি আদালতৰ দ্বাৰা প্ৰত্যয়িত হ'ব লাগিব। সেই প্ৰচেছটোৰ কাৰণে মোক 3 মাহ সময় লাগে, কাৰণ আপোনালোকৰ মাজত তেওঁ চিম্পেথাইজাৰ বহুত আছে। কালিয়ে মই ৰাতি গম পালো, যি হুলস্থুল লগাই দিলে যে তেওঁ দিল্লীত তেওঁ গৃহ বিভাগে চিলেক্ট কৰিলে, যিটো ফূৰ্তি আপোনালোকে কৰিলে, মোৰ কেতিয়াবা এনেকুৱা লাগে যেন মানে আপোনালোকো ক'ত জড়িত হৈ আছে। ৰাষ্ট্ৰৰ ভাবুকি যিটো কালি হুলস্থুল লগাই দিলে, বিশেষকৈ প্ৰাক টিভিত মইতো আচৰিত হৈ গলো যে কাৰোবাৰ যেন ঘৰৰ ল'ৰা কইনাৰ বিয়াহে ঠিক হৈ গ'ল। এইটো কথা তেনেকুৱা নহয়, যি কাম কৰিছে তাৰ প্ৰমাণ আমাৰ লগত আছে, আৰু ইয়াৰ পৰা বাচাৰ কোনো উপায় নাই। সোঁ আৰু বাওঁৱে বন্ধ হৈ আছে, আগ আৰু পিছৰ ফালেও লক আছে, সোঁ আৰু বাওঁ ফালেও লক আছে। এভিডেন্স আমি চকুতে দেখিছো। খালি কাগজখিনি আনিবৰ কাৰণে মোক ছেপ্টেম্বৰ লাগে, আমি নটিচ দিব লাগে, আনিব লাগে। এটাকৈ এম্বেচিয়ে কাগজ দিব, ইট টেক্স টাইম। 10 ছেপ্টেম্বৰে ফাইনেল। আৰু আজিৰ কথাখিনিৰ পিছত মোক আৰু কালি আপোনালোকে সুধি নাথাকিব, নহ'লে অসমৰ মানুহে ভাবিব যে CM-টোৰ একো কাম নাই, খালি এইটোৱে কথা কৈ থাকে। গতিকে আপোনালোকে মোকো এক্সপ'জ কৰি নাথাকিব। উদ্যোগৰ কথা, কৃষিৰ কথা, মই গেছ চিলিণ্ডাৰ কেতিয়া দিম, চাউল দালি কেতিয়া দিম, মহিলা উদ্যমিতা কেতিয়া দিম, মোৰ সন্মুখত বহুত কাম আছে। এইটোকে সুধি থাকিলে মানুহে ভাবিব যে ই আছে যদি